হেল্ল' গাইজ, আজি আমি ধান মাৰিম। আপোনালোকক ভিডিঅ'টো দেখুৱাই থাকিম। আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাই থাকিব। চাওক, সাজু হৈছোঁ, মুখত তেনেকৈ মাৰি লৈছোঁ গাইজ। এনেকৈ মাৰি ল'লে মানে ধূলাবোৰ সোমাই যায় আৰু এনেই চৰ্দি লাগি আছে। এই চৰ্দি লগাৰ সময়ত যদি আৰু ধূলি খাই যাওঁ নহয় গাইজ, কি অৱস্থা হ'ব। তাৰপিছত আৰু এই নৱেম্বৰ ডিচেম্বৰ মাহটোত মানে সকলোৰে চৰ্দি জ্বৰ হয়েই গাইজ। সেইকাৰণে সাৱধানতা অৱলম্বন কৰাটো উচিত। সেইকাৰণে এখন মাৰি লৈছোঁ আৰু আমি ধান মাৰিম। আৰু এই আমাৰ ধান প্ৰস্তুত হৈ আছে আৰু মেচিন আহিব অলপ দেৰিকৈ আৰু সকলো ধান মাৰিব। এইখনে আমাৰ পথাৰ, ধান কাটি শেষ কৰি চাওঁ। এই মজা হ'ব, ভিডিঅ'টো চাই থাকিব আপোনালোকে। হেল্ল' গাইজ, এয়া হ'ল আমাৰ বিহাৰৰ খেতি। এই বিহাৰৰ খেতি কৰিছোঁ, চাওক কিমান ধুনীয়া। এয়া হ'ল আমাৰ দাদা, এয়াতো বৌ। কি খবৰ ভাই? ভাল। ধান মাৰিবি নেকি আজি? ধান মাৰিব লাগিব। বৌ কি খবৰ? ভাল ন? এই হ'ল মই। ইমান ধুনীয়া ন বিহাৰৰ খেতি, চাওক। এই কৰিছোঁ দিয়ক আৰু বিহাৰত ধানৰ খেতি গোটাই কৰিছোঁ। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাই থাকিব আৰু গাইজ। এই হ'ল আমাৰ নেট, ধুনীয়াকৈ ট্ৰেক্টৰ আমাৰ আহি গ'ল, মেচিন। ফাইনেলি আমি আৰু ধান মাৰিম গাইজ। গাইজ আৰু এজন আমাৰ নতুন মেম্বাৰ আনিছোঁ মানে নতুন মেম্বাৰ মানে কি জানে নাই গাইজ? এইটো হ'ল আমাৰ গৰু। এইটো আমাৰ গৰু মানে 28,000 পৰিছে। ভাল লাগিছে নে গাইজ? জনাব। এই বিহাৰৰ খেতি আৰু সেইটো এটা আমাৰ দমৰা। এইবিলাক ধান, আমাৰ এখন পথাৰ ধুনীয়াকৈ। এইটো আমাৰ গৰু নিউ মেম্বাৰ। কি খবৰ এই ভাইয়া? ই মানে চখ খাই মানে গাইজ। এইটো বঙালৰ গৰু না, আমি আদাবাৰীৰ পৰা কিনি লৈ আহিছোঁ। চখ খাই, ইমান চখ খাই মানে, কিয় চখ খাই বাবা গাইজ। এই ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ। আপোনালোকে মৰম দি যাব সকলোৱে মোৰ ভিডিঅ'ত। আৰু আমাৰ মেচিন ইতিমধ্যে আহি পাইছে আৰু এই সেইটো দূৰ, বহুত দূৰত আছে। আৰু আপোনালোকে মৰম দি যাব গাইজ। বাই বাই, জয় আই।